কুতুব-মিনাৰ, যাক কুতুব-মিনাৰ আৰু কুতাব-মিনাৰ বুলিও বৰ্ণনা কৰা হৈছে, এক মিনাৰ আৰু বিজয় টাৱাৰ যি কুতুব কমপ্লেক্সৰ অংশ। ই ভাৰতৰ নতুন দিল্লীৰ মেহৰলি অঞ্চলত ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ। ভাৰতীয় উপমহাদেশত জীয়াই থকা আটাইতকৈ পৌৰাণিক স্থানসমূহৰ ভিতৰত এইটো চহৰখনৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা পৰ্যটনস্থলীসমূহৰ ভিতৰত এটা। ইয়াক আফগানিস্তানৰ জামৰ ৬২ মিটাৰ সকলো ইটাৰৰ মিনাৰৰ সৈতে তুলনা কৰিব পাৰি। ১১৯০ চনত যিটো দিল্লী টাৱাৰৰ সম্ভাৱ্য আৰম্ভণিৰ এক দশক বা ততোধিক আগতে নিৰ্মাণ কৰা হৈছিল। দুয়োটা পৃষ্ঠ শিলালিপি আৰু জ্যামিতিক আৰ্হিৰে বিস্তৃতভাৱে সজোৱা হৈছে। কুতুব-মিনাৰত এটা শ্বাফ্ট আছে, যাক প্ৰতিটো পৰ্যায়ত শীৰ্ষত বেলকনিৰ তলত সুন্দৰ ষ্টেলাকাইট ব্ৰেকেটিঙেৰে বাহিৰ কৰা হয়। সাধাৰণতে মিনাৰবোৰ ভাৰতৰ ব্যৱহাৰ কৰিবলৈ লেহেমীয়া আছিল আৰু প্ৰায়ে সেইবোৰ থকা মুখ্য মছজিদৰ পৰা পৃথক কৰা হয়। এই বিজয় টাৱাৰটো পৰম্পৰাগত ইছলামিক স্থাপত্য আৰু দক্ষিণ-পশ্চিম এছিয়াৰ ডিজাইনৰ সংশ্লেষণৰ প্ৰতীক। এলিজাবেথ লামবৰ্ণৰ ইছলাম বিয়ণ্ড এম্পায়াৰ্ছ ভাৰত আৰু ভাৰত মহাসাগৰৰ মছজিদ আৰু ইছলামিক লেণ্ডস্কেপসমূহৰ দক্ষিণ এছিয়াত ইছলামৰ প্ৰৱৰ্তন আৰু অঞ্চলটোৱে কেনেদৰে ইছলামধৰ্মী স্থাপত্যক প্ৰভাৱিত কৰিছিল সেই বিষয়ে অধ্যয়ন কৰে। ইছলামিক পশ্চিমৰ পৰা নতুনকৈ অহা এই মুছলমানসকলে মংগোল সাম্ৰাজ্যৰ পৰা পলাই ভাৰতলৈ প্ৰব্ৰজন কৰে, য'ত তেওঁলোকে ধৰ্মীয় কেন্দ্ৰ নিৰ্মাণ কৰে। কুতুব-মিনাৰে এই নতুন মুছলমান সম্প্ৰদায়সমূহৰ বাবে এক কেন্দ্ৰীয় চিহ্ন হিচাপে কাম কৰে আৰু লগতে অঞ্চলটোত ইছলামৰ উপস্থিতিৰ স্মাৰক হিচাপে কাম কৰে। মিনাৰটোৰ স্থাপত্য মধ্যপ্ৰাচ্যত নিৰ্মাণ কৰা মছজিদসমূহৰ সাধাৰণ শৈলী আৰু নক্সাৰ পৰা যথেষ্ট পৰিৱৰ্তন হয়। এই গাঁথনিবোৰৰ শৈলী স্থানীয় স্থাপত্য যেনে ইণ্ডিক মন্দিৰৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত। ইয়াৰ ফলত কুতুব-মিনাৰ আৰু নিৰ্মাণত ব্যৱহৃত বিভিন্ন সামগ্ৰী, কৌশল আৰু সজ্জা প্ৰভাৱিত হৈছিল। মিনাৰটোত ঐতিহাসিকভাৱে অতুলনীয় এই টাৱাৰ মিনাৰবোৰ দক্ষিণ এছিয়াৰ ইছলামিক ডিজাইনত সপ্তদশ শতিকাৰ আগলৈকে অস্বাভাৱিক আছিল। পিছে এই পিছপৰি থকাটো ভাৰতত সাধাৰণ মধ্যপ্ৰাচ্য শৈলীৰ ধীৰ গ্ৰহণৰ বাবে হৈছে। ইয়াক মুখ্য মছজিদৰ পৰাও পৃথক কৰা হৈছে, যি প্ৰদৰ্শন কৰে যে কেনেদৰে স্থানীয় সংস্কৃতিয়ে মধ্যপ্ৰাচ্যৰ গাঁথনিক নক্সা প্ৰভাৱিত কৰিছিল। সমসাময়িক আৰু সমসাময়িক উৎসৰ পৰা কুতুব-মিনাৰ নামৰ ৰচনাখনত বেদ প্ৰকাশৰ মতে কুতুব-মিনাৰক হিন্দু মুছলমান পৰস্পৰৰ সংমিশ্ৰণ আৰু সংশ্লেষণৰ আটাইতকৈ পৌৰাণিক আৰু সৰ্বশ্ৰেষ্ঠ উদাহৰণ হিচাপে দেখা যায়। এই সময়ছোৱাত দক্ষিণ এছিয়াত নিৰ্মাণ কৰা বহুতো মছজিদৰ দৰে মিনাৰটোত হিন্দু শ্ৰমিক আৰু শিল্পীসকলে নিৰ্মাণ কৰিছিল, কিন্তু মুছলমান স্থাপত্যবিদসকলৰ দ্বাৰা তত্ত্বাৱধান কৰা হৈছিল। ইয়াৰ ফলত এটা নিৰ্মাণ কৰা হৈছিল যে যিয়ে হিন্দু আৰু ইছলামিক ধৰ্মীয় স্থাপত্য দুয়োটা সংশ্লেষণ কৰিছিল, যিহেতু হিন্দু শিল্পীসকলে কোৰাণৰ সৈতে অপৰিচিত আছিল। কুতুব-মিনাৰটো ঢিলিকাৰ দুৰ্গলাল কোটৰ ধ্বংসাৱশেষৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। কুতুব-মিনাৰ কুৱাত-উল-ইছলাম মছজিদৰ পিছত আৰম্ভ কৰা হৈছিল, যিটো ১১৯২ চনত দিল্লীৰ চুলতানৰ প্ৰথম শাসক কুতুব-উদ-দিন আইবাকে আৰম্ভ কৰিছিল। সাধাৰণতে এইটো ধাৰণা কৰা হয় যে টাৱাৰটো আৰম্ভ কৰা আৰু কুতুব-উদ-দিন আইবাকৰ বাবে নামকৰণ কৰা হৈছে। এয়াও সম্ভৱ যে ইয়াক ত্ৰয়োদশ শতিকাৰ চুফী সাধু খ্বাজা কুতুব-উদ-দিন বখতিয়াৰ কাকীৰ নামেৰে নামকৰণ কৰা হৈছে, কিয়নো শামছুদ্দিন ইলতুতমিছ তেওঁৰ ভক্ত আছিল। মিনাৰটোত কুতুব কমপ্লেক্সৰ কেইবাটাও ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ স্মাৰকৰ দ্বাৰা আগুৰি আছে। মিনাৰৰ উত্তৰ-পূবত থকা কুৱাত-উল-ইছলাম মছজিদৰ ১১৯৯৮ চনৰ কুতুব-উদ-দিন আইবাকে নিৰ্মাণ কৰিছিল। এইটো দিল্লী চুলতানৰ দ্বাৰা নিৰ্মিত আটাইতকৈ পুৰণি প্ৰাক্তন মছজিদ।
ইয়াক ক্লইষ্টাৰৰ দ্বাৰা আৱৰি থকা এটা আয়তাকাৰ চোতাল আছে, যাক ২৭টা হিন্দু আৰু জৈন মন্দিৰৰ খোদাই কৰা স্তম্ভ আৰু স্থাপিত সদস্যৰ সৈতে নিৰ্মাণ কৰা হৈছিল, যাক কুতুবুদ্দিন আইবাকে মুখ্য প্ৰৱেশদ্বাৰত তেওঁৰ শিলালিপিত লিপিবদ্ধ কৰা অনুসৰি ভাঙি পেলাইছিল। পিছত এটা সুউচ্চ খিলনাযুক্ত পদাৰ্থ নিৰ্মাণ কৰা হৈছিল আৰু মছজিদখনত ডাঙৰ কৰা হৈছিল। শামছুদ্দিন ইলতুটমিছ আৰু আলাউদ্দিন খিলজীৰ দ্বাৰা চোতালত থকা লোৰ স্তম্ভ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাৰ ব্ৰাহ্মী লিপিৰ সংস্কৃতিত এটা শিলালিপি আছে, যাৰ অনুসৰি ৰামচন্দ্ৰ নামৰ এজন শক্তিশালী ৰজাৰ স্মৃতিত বিষ্ণুপদ নামেৰে জনাজাত পাহাৰটোত স্তম্ভটো বিষ্ণুধ্বজা হিচাপে স্থাপন কৰা হৈছিল। ১৫০৫ চনত ভূমিকম্পৰ ফলত কুতুব-মিনাৰ ক্ষতিগ্ৰস্ত হয়। এইটো সিকন্দৰ লোদীৰ দ্বাৰা মেৰামতি কৰা হৈছিল। ১৮০৩ চনৰ ১ ছেপ্টেম্বৰত এক ডাঙৰ ভূমিকম্পৰ ফলত গুৰুতৰ ক্ষতি হয়। ব্ৰিটিছ ভাৰতীয় সেনাৰ মেজৰ ৰবাৰ্ট স্মিথে ১৮২৮ চনত টাৱাৰটো পুনৰ নিৰ্মাণ কৰে আৰু পঞ্চম কাহিনীটোৰ ওপৰত এটা স্তম্ভযুক্ত কুপোলা স্থাপন কৰে, যাৰ ফলত ষষ্ঠটো সৃষ্টি হয়। ভাৰতৰ গভৰ্ণৰ জেনেৰেল থকা ভিছকাউণ্ট হাৰ্ডিঙৰ নিৰ্দেশনা অনুসৰি ১৮৪৮ চনত কুপোলাটো নমাই লোৱা হৈছিল। সেই সময়ত ইয়াক কুতুব-মিনাৰৰ পূৰ্বে মাটিৰ স্তৰত পুনৰ স্থাপন কৰা হৈছিল, য'ত ই আছে। ইয়াক স্মিথৰ মূৰ্খতা বুলি কোৱা হয়। ইয়াক ১৯৯৩ চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। ধন্যবাদ।